Let's study with অনুপম চেনেলটোলৈ তোমালোকক স্বাগতম আমি আজি অসমৰ ৰাজনৈতিক বিকাশ 1826 চনৰ পৰা 1985 চনৰ ভিতৰত অসমৰ ৰাজনৈতিক বিকাশৰ ক্ষেত্ৰত হোৱা কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ লৈ আহিছো এই প্ৰশ্নোত্তৰসমূহ আমাৰ বাবে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ক্ষেত্ৰতো আমাৰ সহায়ক হ'ব আৰু এইখিনিতে তোমালোকক জনাই থওঁ যে এই ভিডিঅটো বিশেষভাৱে প্ৰস্তুত কৰা হৈছে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ স্বদেশ অধ্যয়ন বিষয়টো ঐচ্ছিক বিষয় হিচাপে গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ উপযোগী হোৱাকৈ আহা আমি পলম নকৰি ভিডিঅটো আৰম্ভ কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে অসম এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যালয় ক'ত আছিল অসম এছ'চিয়েশ্যনৰ সৰ্বপ্ৰথম সৰ্বসমজুৰি গঢ়ি উঠা অনুষ্ঠান আছিল গতিকে অসম এছ'চিয়েশ্যনৰ প্ৰশ্নটো হৈছে অসম এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যালয় ক'ত আছিল ইয়াৰ উত্তৰটো হ'ব অসম এছ'চিয়েশ্যনৰ মুখ্য কাৰ্যালয় আছিল গুৱাহাটীত অসম এছ'চিয়েশ্যন ইণ্ডিয়ান এছ'চিয়েশ্যনৰ আৰ্হিত গঠন কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাওঁ আহা বংগ বিভাজন কেতিয়া ঘোষণা কৰা হৈছিল প্ৰশ্নটো হৈছে বংগক জাতীয়তাবাদৰ কণ্ঠ ৰোধ কৰিবৰ বাবে বা জাতীয়তাবাদী মনোভাৱ ব্ৰিটিছৰ বিৰুদ্ধে গঢ়ি উঠা জাতীয়তাবাদী মনোভাৱ ৰোধ কৰিবৰ বাবে সেই সময়ৰ বংগদেশক বংগ প্ৰদেশখনক জনগাঁথনি বৃহৎ জনগাঁথনিৰ সংখ্যা আৰু বৃহৎ ভৌগোলিক ভাৱে বৃহৎ তাৰ কথা দোহাই দি ব্ৰিটিছসকলে দুটা ভাগত বিভক্ত কৰিছিল তাৰে এটা ভাগ অসমৰ লগত পূৰ্ববংগ সামিল কৰি দিয়া হৈছিল সেই কাৰণে পূৰ্ববংগ আৰু অসম নামেৰে জনা গৈছিল এতিয়া প্ৰশ্নটো হৈছে যে বংগ বিভাজন কেতিয়া ঘোষণা কৰা হৈছিল ইয়াৰ উত্তৰটো হ'ব বংগ বিভাজন 1905 চনৰ 16 অক্টোবৰ তাৰিখে ঘোষণা কৰা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাওঁ অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব দিয়া দুজন নেতাৰ নাম উল্লেখ কৰা আমি এখিনতে জানি লওঁ আহা যে অসহযোগ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষত আৰম্ভ হোৱা প্ৰথম সৰ্বভাৰতীয় আন্দোলন আৰু অসহযোগ মানে ব্ৰিটিছৰ বিভিন্ন কাৰ্যাৱলী যেনে প্ৰশাসনৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যত অসহযোগ কৰা এতিয়া প্ৰশ্ন হৈছে যে অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব দিয়া দুজন নেতাৰ নাম উল্লেখ কৰা এতিয়া আমি যদি চাওঁ আৰু উত্তৰটো তেনেহলে আমি পাম যে অসমত অসহযোগ আন্দোলনৰ নেতৃত্ব দিয়া দুজন নেতাৰ নাম হ'ল ক্ৰমে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈ ইয়াৰ পিছৰ প্ৰশ্নটো যদি আমি চাওঁ পাম যে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ আৰ্হিত আৰু নিৰ্দেশত প্ৰত্যেক প্ৰদেশতে সেই সময়ৰ ভাৰতবৰ্ষৰ প্ৰদেশবিলাকত প্ৰাদেশিক কংগ্ৰেছ কমিটি কিছুমান গঠন কৰা হৈছিল ঠিক তেনেদৰে 1921 চনতো অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল এতিয়া প্ৰশ্নটো হৈছে যে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল গতিকে অসম প্ৰাদেশিক কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক আছিল ক্ৰমে কুলধৰ চলিহা আৰু নবীন চন্দ্ৰ বৰদলৈ ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাওঁ অসহযোগ আন্দোলনত ভাগ লোৱা 3 গৰাকী অসমীয়া মহিলাৰ নাম লিখা ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত বিভিন্ন অসমীয়া মহিলায়ো নেত্ৰীও কি কৰিছিল আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰিছিল অসমত যিখিনি সৰ্বভাৰতীয় আন্দোলনৰ প্ৰভাৱ পৰিছিল সেই আন্দোলনসমূহত এই নাৰীসকলৰ ভূমিকা অতুলনীয় আছিল গতিকে তেনে 3 গৰাকী নাৰীৰ নাম অসহযোগ আন্দোলনত ভাগ লোৱা নাম আমি উল্লেখ কৰিব লাগে তেনে 3 গৰাকী নাৰী হৈছে নলিনীৱালা দেৱী পুষ্পলতা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়া গতিকে এই 3 গৰাকী নেত্ৰীয়ে সক্ৰিয় ভূমিকা লৈছিল সহযোগ আন্দোলনত ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আইন অমান্য আন্দোলনৰ দুটা কাৰ্যসূচী উল্লেখ কৰা সৰ্বভাৰতীয় প্ৰেক্ষাপটত মহাত্মা গান্ধীৰ নেতৃত্বত আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৃষ্ঠপোষকতাত আইন অমান্য আন্দোলন 1930 চনৰ পৰা 32 চনৰ ভিতৰত চলিছিল এতিয়া প্ৰশ্নটো হৈছে যে ভাৰতবৰ্ষ আইন অমান্য আন্দোলনৰ দুটা কাৰ্যসূচী আমি উল্লেখ কৰিব লাগে গতিকে আমি যদি চাওঁ যে ভাৰতবৰ্ষত আইন অমান্য আন্দোলনৰ
আইন অমান্য আন্দোলনৰ দুটা কাৰ্যসূচী হৈছে লোন আইন ভংগ কৰা যেহেতু লোন সাধাৰণ মানুহক ব্ৰিটিছসকলে লোন তৈয়াৰ কৰাত প্ৰস্তুত কৰা সাগৰ পানীৰ লোন প্ৰস্তুত কৰাত কি কৰিছিল আইনৰ জৰিয়তে বাধা প্ৰদান কৰিছিল সেই কাৰণে মহাত্মা গান্ধীয়ে দাণ্ডি যাত্ৰা কৰি লোন আইন ভংগ কৰিছিল আৰু দ্বিতীয়টো হ'ল বিদেশী বস্ত্ৰ আৰু সুৰা বৰ্জন কৰা যি ভাৰতীয় জাতীয় আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ কি আছিল কাৰ্যসূচী আছিল প্ৰত্যেকটো জাতীয় আন্দোলনৰ বংগ বিভাজনৰ পৰা বংগভংগ বিৰোধী আন্দোলনৰ পৰা আৰম্ভ কৰি একেবাৰে ভাৰত ত্যাগ আন্দোলনৰ স্বাধীনতা সময়ছোৱালৈকে গতিকে দুটা কাৰ্যসূচী আছিল লোন আইন ভংগ আৰু বিদেশী বস্ত্ৰ আৰু সুৰা বৰ্জন কৰা ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাম কানিংহাম চাৰ্কুলাৰৰ মুখ্য উদ্দেশ্য কি আছিল অসমত জাতীয়তাবাদী আন্দোলনৰ প্ৰভাৱ বিস্তৃতভাৱে পৰাৰ লগে লগে অসম চৰকাৰ অসমত ব্ৰিটিছ চৰকাৰ সংকিত হৈ পৰিছিল আৰু সেই তেনে পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ শিক্ষা বিষয়া কানিংহামক এটা নিৰ্দেশনা দিছিল যে কেনে ধৰণে ছাত্ৰ ছাত্ৰীসকলক আন্দোলনৰ পৰা বিৰত ৰাখিব পৰা যায় সেই অনুসৰি কানিংহামে এখন সাৰ্কুলাৰ জাৰি কৰিছিল যি সাৰ্কুলাৰ উদ্দেশ্য আছিল অসমৰ ছাত্ৰ ছাত্ৰীসকলক জাতীয়তাবাদী আন্দোলনৰ বিশেষকৈ ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰখা ইয়াৰ পিছৰ প্ৰশ্নটো আমি চাওঁ ভাৰত চৰকাৰ আইনখন কেতিয়া গৃহীত কৰা হৈছিল এতিয়া ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষক শাসন কৰিবৰ বাবে কেইবাখনো আইন ইষ্ট ইণ্ডিয়া কোম্পানী হওক বা ব্ৰিটিছ চৰকাৰে সংসদত গ্ৰহণ কৰিছিল তেনে এখন আইন আছিল ভাৰত চৰকাৰ আইন এই প্ৰশ্নটো হৈছে ভাৰত চৰকাৰ আইনখন কেতিয়া গৃহীত হৈছিল এতিয়া আমি যদি উত্তৰটো চাওঁ তেনেহলে ভাৰত চৰকাৰ আইনখন 1935 চনত গৃহীত হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা তিনিটা গুৰুত্বপূৰ্ণ আন্দোলন মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হৈছিল আৰু সেই তিনিটা আন্দোলন আছিল অসহযোগ আন্দোলন আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলন অৱশ্যে ভাৰত ত্যাগ আন্দোলন আৰম্ভ হোৱাৰ পূৰ্বে মহাত্মা গান্ধীকে ধৰি সকলো কংগ্ৰেছী নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল এতিয়া প্ৰশ্ন হৈছে ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল তেনেহলে ভাৰত ত্যাগ আন্দোলন 1942 চনত আৰম্ভ হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোন চনত কেবিনেট মিছন ভাৰতলৈ আহিছিল কেবিনেট মিছন ভাৰতবৰ্ষৰ স্বাধীনতাৰ দাবী আৰু ভাৰতবৰ্ষৰ সাংবিধানিক দিশবিলাক চোৱাচিতা কৰিবৰ বাবে ব্ৰিটিছ চৰকাৰে এটা মিছন পঠিয়াইছিল সেই মিছনটোক কেবিনেট মিছন বুলি কোৱা হৈছিল কেবিনেট মিছন কেতিয়া ভাৰতবৰ্ষলৈ আহিছিল গতিকে তাৰ উত্তৰটো হৈছে কেবিনেট মিছন ভাৰতবৰ্ষলৈ আহিছিল 1946 চনত তাৰ পৰৱৰ্তী বছৰতে ভাৰতবৰ্ষই কি কৰিছিল স্বাধীনতা লাভ কৰিছিল তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানেই যদি তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হৈছা তেন্তে ভিডিঅ'টোত লাইক কমেন্ট কৰিবা আৰু চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ